ভাদমহীয়া নাম ল'বলৈ আমাৰ ৰাইজ নামঘৰলৈ গৈছে নাৱত যাব এয়া এখন নাও আৰু এগৰাকী এয়া পানী সিঁচিছে দবাটোত এগৰাকীয়ে টানিছে এয়া ৰিলিফ চিলি পেলাই দিব লাগে বুলি গম নাপায় ৰিলিফ এবছৰ খাব নালাগে আৰু নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ওপৰে বৰষুণ তলে পানী এয়া আমাৰ আইসকল নামঘৰলৈ আহিছোঁ আমি আৰু নামঘৰৰ পৰিৱেশো আপোনালোকক দেখাম যিহেতু আমাৰ ইয়াত আহাৰ শাওন ভাদ এই 3 মাহত বহুত পানী হয় এয়া গোটেই পানী আৰু মেটেকাৰ তাৰ পাছতে নামঘৰ আছেগৈ ইয়া আপোনালোকে দেখিছে চাগে যথেষ্ট দূৰত আছে তাৰ পৰা আৰু আইসকল গৈ আছে ইয়া আগত নাও মাৰি এয়া আপোনালোকে চাব দেই ভাদমহীয়া নাম ল'বলৈ আহিছোঁ নামঘৰ নহয়নে সকলো যিমান কষ্ট কৰিলেও ভাদমহীয়া নামঘৰত সকলো আইসকল গোট খাই কষ্ট কৰিলে বা নামষাৰ ল'লে বহুত ভাল লাগে মনটো বছৰৰ যিহেতু ডাঙৰ মাহ ভাদৰ মাহটো গুৰুজনাৰ জন্ম মাহ যেতিয়া আমি ডাঙৰ মাহ বুলিয়ে কওঁ আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব দেই এয়া চাওক গাঁৱৰ সম্পূৰ্ণ পৰিৱেশ বহু দূৰত আছে ৰাস্তাটো কিছু লোকৰ ভেটি ডুব গৈ আছে প্ৰায় সংখ্যক লোকৰে চোতাল ডুব গৈ আছে পানীত এয়া স্কুলৰ পৰা আহিছে দেই এয়া পানী একদম পানী তলত ৰোৱা আছিলে বোলে এয়া পানী চাওক ৰোৱা পানী তলত আছে দেই বৰ্তমান বাও এডাল দুডাল আগ ওলাইহে আছে আহিনমহীয়া ঠোক ওলাবই কিন্তু বাও আছে এতিয়া পানী তলত চাওক এয়া চাওক আমি নামঘৰৰ ওচৰ পালোহি ফেৰী চব ফেৰী সেইফালৰ পৰা আহিছে সেয়া এয়া স্কুলৰ পৰা আহিছে দেই ফেৰী ফেৰী আৰু চব ফেৰী এয়া সেইফালৰ পৰা আহি আছে আইসকল এয়া আমি আহি আহি নামঘৰৰ পাৰ পাইছোহি এয়া আহি আহি নামঘৰৰ ভিতৰত পাইছোহি এয়া চাওক একেবাৰে নামঘৰৰ ওচৰলৈকে পানী হৈ আছে আজি আৰু অকণমান মই ভিডিঅ' দেখুৱালোঁ আপোনালোকে চাই থাকিব এয়া চাওক নামঘৰৰ চৌপাশে পানী হৈ আছে পানীৰে পৰিপূৰ্ণ হৈ আছে আৰু ভাদমহীয়া আইসকলে ইয়াতে নাম ল'বলৈ আহিছে এয়া পবিত্ৰ ভাদ মাহৰ পবিত্ৰ মনেৰে সকলো আইসকলে একত্ৰিত হৈ ভাদমহীয়া এনেদৰে আমাৰ ইয়াতে নাম কীৰ্তন কৰে ভগৱানৰ গুণানুকীৰ্তন কৰে আৰু আমিও এনেদৰে আহোঁ আহি এনেদৰে নাম কীৰ্তন কৰোঁ আৰু যিকেইটা তিথি পৰিব জন্মাষ্টমী পৰিব আমাৰ সকলোকেইটা পালন কৰিব যিমান পানী হ'লেও যিমান যি হ'লেও ইয়াতে তক্তা দি হ'লেও বা কিবা কলহবোৰ দি হ'লেও আমাৰ সেই অনুষ্ঠানবিভাগ ভাদমহীয়া বা শাওণমহীয়া কেতিয়াও আমাৰ ভকতে বা আইসকলে নপতাকৈ নাথাকে সকলোৱে পাতে এয়া চাওক সাংঘাতিক পানী হৈছে বহুত পানী হৈছে তথাপিও কিন্তু ভাদমহীয়া আমাৰ আইসকলে নাম কোনো পধ্যে নেৰে ভগৱানৰ নাম ল'বলৈ ভগৱানৰ গুণানুকীৰ্তন কৰিবলৈ আমাৰ আইসকল সদায় প্ৰস্তুত নাও লৈ আহে এনেদৰে আৰু নাওখিনি আপোনালোকক ইতিমধ্যে দেখাইছিলোঁৱেই এইখিনি নাও চাওক নাওখিনি দেখুৱাইছোঁ এয়া নাও চাওক কিমানকেইখন নাও আছে সকলো নাও লৈ লৈ প্ৰত্যেকৰ দুগৰাকী তিনিগৰাকীকৈ আইসকল আহি আমি নামঘৰত উপস্থিত হৈছোঁ এনেদৰে ভগৱানৰ গুণানুকীৰ্তন কৰিবলৈ নমস্কাৰ মই দেৱযানী মোৰ ইউটিউব চেনেল দেৱযানী ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনোৱাৰ লগতে যিসকলে মোৰ ফেচবুক পেজটো চাই আছে তেখেতসকলে লাইক কৰিব কমেণ্ট কৰিব লগতে পেজটো মোৰ ফ'ল' কৰি ল'ব
আৰু যিসকলে মোৰ ইউটিউব চেনেল চাইছে তেখেতসকলে ছাবস্ক্ৰাইব কৰিলে কাষতে থকা বেল আইকনটো দবাই ৰাখিব, যাতে মোৰ এনেদৰে আহিবলগীয়া নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে অতি সোনকালে পাই যাব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।